তোমালৈও শুভেচ্ছা থাকিল বিহুৰ। ছাৰ মোক মানে পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্ট এটা লাগিছিল। হয় নেকি? হয়। মই এতিয়া অকণমান ব্যস্ত আছোঁ। হয় ছাৰ। অলপ পিছত মই তাৰ হাতত দি দিলে হ'ব ন? ঠিক আছে। আহিছোঁ দিয়ক ছাৰ। এই কমল ছাৰ, এইখন ট্ৰাংকত থৈ দিয়া, আকৌ কাৰোবাক পিন্ধাব পাৰিবি। গালি পাৰ তই চব কথাটো উস্তাদি কিয় মাৰ উস্তাদি কিয় মাৰ নজনা কথা কিনো বুজা আছে মই কৈছো মই যে গাঁৱলৈ যাম মই কেনেকে পইচা খৰচ কৰো মানে গাঁৱলৈ যোৱাৰ আগত কাপোৰ কানি কিনি দিয়ক তাৰপিছত যিকেইটা পইচা থাকে মোক দি দিয়ক তাৰপিছত যদি খৰচানৰ বাটত যাতে গাড়ীত কিবা এটা খাই দিব পইচা খৰচ হৈ গ'ল চিম্পুল আহিলা হেৰি তোমালোকৰ সমষ্টি ক'ত ভোট দিবা যে কৰিমগঞ্জ 4,500 হৈ যাব মানে গাড়ী এখন মই ঠিক কৰি দিম চিনাকি তুমি যাবা ভোটটো দিবা গুচি আহিবা আমাৰ ইলেকশ্যন ডিউটি আছে তাৰমানে ভোটটো নিদিয়া কিয় নিদিম আকৌ পোষ্টেলত দিম শুনা না মই দিম দিয়া তোমালোকৰ লগত একেলগে এইটো ব্যৱস্থা অকল চৰকাৰী কৰ্মচাৰী যিসকল ইলেকশ্যন ডিউটিত থাকে তেওঁলোকৰ বাবে তাৰমানে আমাৰ দৰে দুখীয়া সমষ্টিৰ পৰা দূৰত থকা নাগৰিকে মানে ভোটটো দিব নোৱাৰিব এইটো খাবলৈ পইচা থাকে ভোটটো দিবলৈ পইচা নাথাকে এগৰাকী সচেতন নাগৰিকৰ মনৰ দুৰৱস্থা যদি এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে বুজি নাপায় এগৰাকী সচেতন নাগৰিকৰ মনৰ দুৰৱস্থা যদি এগৰাকী চৰকাৰী এইটো ধুনীয়া ডাইলগ মাতি দিলো দেখোন হা পদুম বাইলৌ চা ভাল কথা এটা কোৱাৰ সময়ত শুনিবলৈ ওচৰত মানুহ এটা নাথাকে ছাৰ বিউটি আৰু যাতে কোনো কাজিয়া পেচাল নালাগে হ'ব ছাৰ মই গভীৰ সমস্যা এটাত পৰিছো জানানে সমস্যাটোৰ সমাধানৰ প্ৰথমে উলিয়াই লৈছো দেই মই এতিয়া এওঁলোকৰ লগত আলোচনা এটা নিজৰ বুলি বহিম যদি এওঁলোকে মোক সঠিক পৰামৰ্শ এটা দিব নোৱাৰে বুলি ভাব তেতিয়া কিন্তু মই আপোনাৰ ওচৰলৈ আহি পৰামৰ্শ এটা ল'ম তই বৰ বেছি কথা কওঁ সেইটো ছাৰ জেগাত থৈছে আহাচোন আহা মানে এইটো পাগলে এতিয়া নতুন গণ্ডগোল এটা আৰম্ভ কৰিব শুনাচোন মানে তুমি লাইনতে ভোট দিবা যদি বৰষুণ আহি যায় লাইনত ভোট নিদিবা কিয় চট মাৰি দিব না দূৰ আৰুৱা সেইটো লাইন নহয় এইটো লাইন খাই মই চট পৰা লাইনটো বুলি ভাবি আছো ঐ তোৰ কাণখন কি হ'ল আমি সোমালে ভোগা ওলাই আহে বুলি বান্ধি থৈছ দে খ আমি সন্ধিয়া যাম আৰু ধুনীয়াকেতো আমাৰ নাম নাই গতিকে দাগ এটাকে লগাই গুচি আহিম আৰু এইবিলাক ধেমালি পাইছা ভোটৰ লিষ্টত নাম নাথাকিলে এনেই দাগটো দি দিব ৰিকুৱেষ্ট কৰিলেও নিদিবনে কিয় দিব সেইটো নাগৰিকত্বৰ চিন মোবাইল ভোটাৰ লিষ্টৰ নাম আহিছেনে আমিতো নাজানো কিবা এটা কৈ কণ্টিপিটাৰত গৈ মোৰ নামটো উঠাই দিয়া দূৰ বেটা এইটো কি খানা খোৱা লিষ্ট পাইছা ৰিকুৱেষ্ট কৰিলে নামটো বঢ়াই দিব শুনা কি মোৰ লিষ্টখন ক'ত পাবা বিচাৰি দিয়াচোন হ'ব মই বিচাৰি দিম ক'ত যা ভোটাৰ লিষ্ট বিচাৰি যাম একবাৰে বাথৰুমত ভোটৰ লিষ্ট আছে কি হ'ব এই জীৱন ভোটাৰ লিষ্ট নহ'লে কি ফটোৱা কথা কোৱাহে ৰাকেশ তোমাক কি অনলাইন ভোট দিয়াৰ ব্যৱস্থা কৰি দিব লাগে মোৰ কথাটো গম নোপোৱাকে তুমি ফটোৱা বুলি কৈলা কিয় তই ওলাচোন ইয়াৰ পৰা দেখিবলৈ শুনিবলৈ মন নোযোৱা হৈছে সেই বুলি ক'লা নেকি বাৰু আৰে মই যুক্তিপূৰ্ণ কথা এটা কৈ দিলো এইটো কিহৰ যুক্তিপূৰ্ণ কথা কৈছা তুমি অনলাইন ভোট দিয়াৰ ব্যৱস্থা কৰিব পাৰি নেকি অনলাইনত কি কাৰণে ভোট দিব নোৱাৰি মোক কোৱা কি বাৰে ঢকে ঢকে কথা কৈ আছ ঠিক আছে অনলাইনত এবাৰ হাতত মাৰিলো দেই অনলাইনত কি কাৰণে ভোট দিব নোৱাৰি মোক বুজাই কোৱাচোন কিয় পাৰিব তাক সেইটো কোৱাচোন চাবা দেই আমাৰ যেনেকে প্ৰত্যেক দিনা আমাৰ প্ৰয়োজনীয় যিবোৰ বস্তু আমাক লাগে সেই বস্তুবোৰতো আমি অনলাইনত পালোঁ যেনে ধৰা জোতা ললো কাপোৰ ললো ঘৰ ফাৰ্নিচাৰ ললো সা সামগ্ৰী ললো এভৰিথিং যদি আমি অনলাইনতেই লওঁ বহুমূলীয়া ভোটটো কি কাৰণে দিব নোৱাৰো কেনেকে টেকনিকেলি ডেভেলপ হলো হে আমাৰ নোৱাৰি এই চবৰ লগত যুক্তিপূৰ্ণ কথাৰ পৰা পলাই সাৰিলে নহ'ব কিন্তু এই মুদ্দা মই উঠাম গণতন্ত্ৰ সলাই দিম নিজৰ বুলি ছাৰ মোক অনলাইন ভোট দিয়া ব্যৱস্থাটো কৰি দিয়কচোন এই তই অনলাইন ভোট দিয়াৰ ব্যৱস্থা ক'ত দেখা পালি মই এতিয়া গাঁৱলৈ গৈ কেনেকে ভোটটো দিমগে ছাৰ ভোটাধিকাৰ আমাৰ মৌলিক অধিকাৰ সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে নাই মোৰ মন আছে কিন্তু কণটো নাই নহয় পকেটত কি কণটো নাই নহয় পইচাটো নাই নহয় ছাৰ মই কেইটকা দৰমহা পাওঁ আপুনি কওকচোন এতিয়া মই গাঁৱলৈ গৈ 3,000 টকা খৰচ কৰিব কেনেকে ভোটটো দিম মই দিলোৱেই যেনিবা কিন্তু মই ভাড়া মালিকক ভাড়া দিব লাগিব ছাৰ কিবা এটা কৰকচোন ঠিক আছে বাৰু তোৰ ঘৰলৈ অহা যোৱা কৰাৰ পইচাখিনি ময়ে দিম হ'ব কিন্তু তই গৈ পেলাই ভোটটো দি আহিবি ভোটাধিকাৰ আমাৰ গণতান্ত্ৰিক অধিকাৰ ইয়াক সাব্যস্ত কৰাটো তোৰ দায়িত্ব আৰু কৰ্তব্য বুজি পালি বুজিছোঁ ঠিক আছে যা ছাৰ আৰু 500 টকা এটা বেছিকে ধৰি কিয় আৰু 500 টকা না মোৰ ঘৰত ভতিজা এটা আছে তাওতো খুৰাকটোৰ প্ৰতি গণতান্ত্ৰিক অধিকাৰ এটা আছে দিয়কচোন মই গ'লে তালৈ কিবা এটা লৈ যাম হ'ব যা যা ছাৰ 3,500 টকা দেই মানে ক'ত যায় মই আই এছ বি দিলে যাওঁ যোৰহাটৰ পৰা লগৰজনী আহিছে লগ কৰি আহোগৈ হেলমেটটো পাহৰি থাকিলো নহয় যাওক দে লৈ আহোগৈ মই নোৱাৰিম দে বাইদেউ কিয় হেলমেট পৰা আধা বস্তু নেকি এইবিলাক কাম মই কৰিব নোৱাৰিম বাৰু গম পাব সেইফালে
ৰং চাইড কিয় আহিছে বা পাগল চব মানে ৰিচা বা ৰবা ৰবা কি হ'ল ক'ত যোৱা আইচ বিটিৰ পৰা আহোঁ লগৰজনী আহি আছে যোৰহাটৰ পৰা হয়নে থাকিব কেইদিনমান ফুৰিব যাব বাছ আছে দুপৰীয়া তোমালোকৰে ভাল দিয়া হা যেতিয়া মন যায় ওলাই যাব পাৰা ন ফটো উঠাবা চেলফি লওঁ হা ৰবা উঠিম ৰবা দেই ফটো এখন মাৰি লওঁ এয়া কি কৰিছা তুমি কি কৰিছা পুলিচজনী হৈ হেলমেট নিপিন্ধাকে আহিছে কমল দে নানিলে ওপৰৰ পৰা সেইবোৰ মই একো নাজানো মোৰতো এইটো ডিউটি হয় মই কৰিবই লাগিব মোৰো চালান কাটিবা যা এতিয়া ৰিচা বা ঐ গম পাবি ৰ তুমি কিবা এটা মেনেজ কৰি দিয়া না প্লিজ কিয় মেনেজ কৰিব একো মেনেজ কৰিব নালাগে নহয় তুমি অফিচাৰ মানুহ নহয় জানো তুমি কিবা এটা লিংক লগাব পাৰিবা এইবোৰ নহ'ব নাই নাই কিবা এটা ট্ৰাই কৰি চাওঁ Thank you. একেখন Thank you, ঠাইৰ thank you, মানুহ thank you. নহয় জানো সদায় একেসোপা পাচলি এই কি চাইছ পাচলি কালকে চাই আছে দোকানলৈ চাইতো লাভ নাছে যিডাল চেহেৰা কিয় মই দোকানী মই বা দোকানী বুলি কওঁতে ইমান খং কৰিছে যে কি নাম আছে প্ৰণৱ কেওট প্ৰণৱ কেওট মানে অসমীয়া খাটি তুমি খাতি নহয় তুমি বেকাৰ অসমীয়া মানে খাতি অসমীয়া সদায় খাতি খাতি খাইছে কাম কৰি খাইছে তোমাৰ নিচিনা লোকৰ দোকানত এনে সময় নষ্ট কৰি নাখাইছে কথা ক'বলৈ আহিছে সন্ধিয়া হ'লে শক্তি পানীটো খাই ফেচবুক চব লিখিব বজাৰো আমাৰ পঠাও আমাৰ দিনত হ'লে লোকে বস্তু বেচা চাই চাই সময় নষ্ট কৰিবলৈ আহিছে তাৰপিছত চিঞৰিব অসমীয়া জাতি বচাবও হৈছে এই তই বৰ বেছি ঐ কমে কাৰণ মই কাকো খাতিৰ নকৰো যি কম ডাইৰেক্ট কম জয় জুবিন দা জয় জুবিন দা কৰিলেহে কাম আছে লেকচা মাৰি একো লাভ নাছে জয় জুবিন দা ই ঠিকে কৈছে মই কিবা এটা কৰিব লাগিব জয় জুবিন দা দাদা আহিলে আহিলো ৰ মই আহি আছো আপুনি গাঁৱলৈ গৈছিলে নেকি হে গৈছিলো বাবা এই আমাৰ গ্ৰুপত ফটোবিলাক দেখিয়ে গম পাইছো নহয় হয় নেকি মনটো ভাল লাগি আছে চাগে ন নাই এইবাৰ গাঁৱত গৈ বৰ ভাল নালাগে কিয় ক'লে বাৰু তেনেকে এই গাঁৱৰ তিনিআলিয়ে চাৰিআলিয়ে কেৱল আলোচনা বৰ চৰ্চা আজিকালি হয়নে নহয় বৰ চৰ্চা নহয় তেনেহ'লে ইলেকশ্যন ৰাজনীতি এইবিলাকে এইটো 4 মে'লৈকে নিজৰ বুলি চলি থাকিব চাব তাকেইটো এই ইলেকশ্যনৰ সময়ত মোৰ মনত এনেকুৱা লাগিছে যেন ঈশ্বৰে যেন পলিটিকেল লিডাৰবিলাকৰ অৱতাৰ হৈ পৃথিৱীলৈ ঘূৰি আহিছে আপুনি কিন্তু একে লাখ টকীয়া কথা এটা কৈ দিলেও দাদা মোৰতো এইখিনি সময়ত নিজকে ভগৱান যেন লগা হৈছে দাদা যেনেকে পলিটিকেল লিডাৰবিলাকে ঘৰৰ পৰা উলিয়াই আনি হাতে ভৰিয়ে ধৰি আশীৰ্বাদ এটা বিচাৰে যেন মই আশীৰ্বাদ দিলেহে তেওঁ আশা সপোন সম্পূৰ্ণ হৈ যাব নিজৰ মোৰ নিজকে ভগৱান যেন লগা হৈছে আৰু তয়ো আধা লাখ টকীয়া কথা এটা কলি বিউটি বা কৈ বিউটি বা চোৱা না আমি একেখন থানাৰে জানো ছোৱালী নহয় ৰিচা বাই মোৰ চালান কাটি দিলে কিয় নাকাটিম আকৌ হেলমেট নিপিন্ধাকে আহিছে তাই আৰু মই একো কৰিবই নালাগে কেমেৰাত অলৰেডি পালে মেছেজ আহিব নহয় গম পাবি ৰ তুমি কিবা এটা মেনেজ কৰি দিয়া না প্লিজ কিয় মেনেজ কৰিব একো মেনেজ কৰিব নালাগে মানুহ নহয় জানো তুমি কিবা এটা লিংক লগাব পাৰিবা এইবোৰ নহ'ব নাই নাই কিবা এটা ট্ৰাই কৰি চাওঁ Thank you. একেখন ঠাইৰ মানুহ নহয় জানো ছাৰ আছেনে বাৰু ছাৰতো আহি পোৱা নাই আপুনি ভিতৰতে যাওকচোন এই বাংনা এই মাছৰ তোক পালো ভালেই হ'ল কিয়? এই বিহুত কিবা এটা দিম বুলি ভাবিছো বিহুত অ ভনীয়কে দি দে কি? বুলি কিবা এটা দি দে ভণ্টি কথা কৈছা তই এ ভনী নহয় ঘৈণী মোৰ ঘৈণীক কিয় দিম তোক ঘৈণীক খোজা নাই ঘৈণীয়ে কয় মিলি পেলাই কিবা এটা দি দে মই তাকেতো ভাবি আছো কিবা এটা দিম পইচা অ খাওঁ এ নালাগে দে কমত কিয় দাদাই নাই কি নতুন কাপোৰ পিন্ধিছো আৰে এইটো কি কৰিবলৈ ওলাইছে আপুনি মৰ্চাৰ কিয় টানিছে ই? নহয় নহয় আপোনাৰ মেনেজাৰ ৰাজনীতি নচলিব নে ভিতৰত ৰাজনীতি কুমকুমে এটা ভুল কৰিছে তাইক আপুনি বচাবলৈ ট্ৰাই কৰাৰ কথা কেনেকে ভাবিছে আপুনি অফিচাৰ হয় ন এইটো বেয়া হ'ব আৰে বাকলি ফাইন এনেও কাটিব তেনেও কাটিব মই একো মেনেজ কৰিব নোৱাৰো আহা গুড হাৰে ঐ তই মোৰ ডাইৰেক্ট এগেইনষ্টত গুচি গলি যে নগৈ কি কৰিব লাগে আইন সকলোৰে বাবে সমান ঠাণ্ডা ধৰিলে সকাম পাতিছে মোক মাত এটা দিব নোৱাৰিছে ক'ত সকাম পাতিছো গামোচা চামোচা পিন্ধি মানুহটো সোমাই গ'ল যে এই মানুহটো বিহু পাতিছে তাকে মাতিব আহিছে মোক বিহুলৈ মাতিবলৈ আহিছে অ এ দাদাই নাই বা বিহু চিহু হ'ব জানো কমল তাকেতো কথাটো শুনিলে আমাৰো বেয়া লাগে হ'লেও বিহুৰ পৰম্পৰাটো ৰক্ষা কৰিব লাগিব না ছাৰ কেতিয়া আহিব বাৰু ছাৰ আহি পোৱা নাই দেখোন আগে পিছতো এইখিনি সময়ত আহি আজি তেখেত সময়ত আহি পাবনে সেইটোহে ক'ব পৰা নাযাব নহয় কিয় লাগে ছাৰক আমি মানে এখন বিহু পাতিছিলো প্ৰথমবাৰৰ কাৰণে ছাৰক ভাবিছিলো মানে পতাকা উত্তোলন কৰিবলৈ লৈ যাওঁ আচ্ছা দাদা হয় হেৰি বিহুখন যে নিজৰ বুলি আয়োজন কেনেকে পৰিকল্পনা কৰিছে নিজৰ বুলি বুজাই দিয়কচোন বিহুখন তলতে মোক লগে পাব হ'ব হ'ব আৰে, হ'ব 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 কি গাই গাই আছে তই পাগলৰ নিচিনা মানে তাত যে গাইছিলো পিছাখন নিমিলা হ'ল যে সেইকাৰণে হ'ব হ'বকে আহি আছ তুমি তাৰপৰা কিয় গুচি আহিলা তই মোক ভীমকলে গুৰি বুলি কেলে কৈছিলি খঙতে আহিছে তুমি ভীমকলা গুইছা নহয় হ'ল তুমি ভীমকলা নমস্কাৰ
বেহাৰবাৰী আউটপোষ্ট কমেডি ভিডিঅ'বোৰ চাই ভাল পালে ছাবস্ক্ৰাইবাৰ নকৰাকৈ নাযাব।